নমস্কাৰ সকলোকে। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আমাৰো ভালেই বাৰু। বহুত দিনৰ মূৰত আপোনালোকক লগ পাইছোঁ আৰু এয়া আমি যাবলৈ ওলাইছোঁ বাহঁতৰ ঘৰলৈ বুলি। ঘৰলৈ অহাটো বহুত দিনেই হ'ল, আপোনালোকে জানেই, কিন্তু বা ঘৰলৈহে যোৱা হোৱা নাছিলে। বাৰ ঘৰলৈতো আজি নোযোৱা 2 বছৰ মানেই হ'ল, গম পায়নে? সেইকাৰণে ভাবিলোঁ আজি বোলো এপাক গৈ আহোঁগৈ। আৰু ভালেমানডোখৰ বেটেৰী ৰিক্সাত আহিলোঁ। তাৰপিছত এতিয়া আকৌ নদী পাৰ হ'ব লাগে। এয়া নাৱত বহিছোঁ দেই। আপোনালোকে নাৱত উঠি পাইছেনে বাৰু? কমেণ্টত জনাবচোন। বৰ ভাল লাগে কিন্তু। আৰু এইফালে চাওকচোন, ইমান ধুনীয়া লাগিছে চাওকচোন। আকাশখন মানে নীলা নীলা, গছ গছনি নৈৰ সৈতে মানে একদম প্ৰাকৃতিক দৃশ্য আৰু গোটেই ন? বৰ ভাল লাগে নহয়নে এনেকুৱা পৰিৱেশত? চাওকচোন, দেখিবলৈ ইমান ভাল লাগিছে। চাওকচোন, আকাশখন ইমান ধুনীয়া লাগিছে, নীলা বগা ডাৱৰে মানে বহুত ভাল লাগিছে দেই। বাৰু, আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব দেই। মই আৰু এতিয়া সামৰোঁ ভিডিঅ'টো, নহ'লে আকৌ ভয় লাগে নহয় নাৱত ভিডিঅ' বনাই থাকিবলৈ, নহয় জানো? বাৰু, বাই বাই, সকলো ভালে থাকক।